হেল্ল' বন্ধুসকল, থেংক ইউ জনাইছোঁ মোৰ ভিডিঅ' চাই থকাৰ বাবে। আৰু এই ভিডিঅ' হৈছে শিলচৰৰ পৰা গুৱাহাটী আহি থকাৰ সময়ত। আৰু বন্ধুসকল, ধন্যবাদ দিছোঁ মোৰ যি চেনেল অখিল ৰংচন গুৱাহাটী বয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, শ্বেয়াৰ কৰিছে আৰু লাইক কৰিছে। থেংক ইউ জনাইছোঁ আপোনালোক বন্ধুসকল। এই ব্ৰিজখন দেখিছেনে? এই ব্ৰিজখন হৈছে শ্বিলঙৰ সোণাপুৰ ঠাইৰ এই ব্ৰিজখন। এই ব্ৰিজত আগতে এনেকুৱা আছিলে যে সিফালৰ পৰা এখন গাড়ী আহিলে ইফালৰ পৰা এখন বা ইফালৰ যোৱা গাড়ীকেইখন ৰখাই দিব লাগে। বহুত ডেঞ্জাৰ ব্ৰিজ আছিলে, আজিকালি এইটো ভালেই হ'ল বাৰু। এই দেখিছেনে পানীবোৰ কেনেকুৱা নীলা নীলা, সেউজীয়া সেউজীয়া। বন্ধুসকল, ধন্যবাদ দিছোঁ আপোনালোকক মোৰ ভিডিঅ' যে চাই আছে, থেংক ইউ জনাইছোঁ। এইবোৰ ঠাই দেখিছেনে ইমান ধুনীয়া? কোনে ক'ব পাহাৰৰ ওপৰত যে ইমান সমান ঠাই আছে। এতিয়া বন্ধুসকল, আমি অলপ আগত গৈ ভাত খাব ৰখিম। এই জেগাবোৰ হৈছে কয়লা খনি। গমেই পাই শ্বিলঙত কয়লা খনি আছে বুলি। এইবোৰ ঠাই যে কয়লা খনি ঠাই। আমি ৰখিলোঁ আৰু এতিয়া ভাত খাবৰ কাৰণে। খানা চানা খাই আছোঁ, চিকেন লৈছোঁ আমি ভাতৰ লগত। কপিলে এগ কাৰী লৈছে, ৰুটি লৈছে। তেওঁ বন্ধুসকল চাই থাকিব মোৰ ভিডিঅ', আৰু মোৰ ভিডিঅ' নোচোৱাকৈ নাথাকিব। এতিয়া বাৰু ভাত পানী খোৱা হ'ল, যাব ওলাইছে এতিয়া গুৱাহাটীলৈকে। আৰু বন্ধুসকল চাই থাকিব মোৰ ভিডিঅ' আৰু মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বয়। য'ত পাব নতুন নতুন ভিডিঅ', য'ত পাব ধুনীয়া ধুনীয়া ঠাই। এয়া হৈছে মেঘালয়। এইবোৰ মেঘালয়ৰ ঠাই চাওক। পাহাৰৰ ওপৰতো যে ইমান ধুনীয়া ঠাই আছে, কোনে গম পায়। এতিয়া ওলাইছোঁ অকণমান বাহিৰত। বন্ধুসকল, সেই ৰাস্তাবোৰ দেখিছে? আৰু এইফালে চাবচোন, আকৌ দৃশ্য দেখাই আছোঁ আপোনালোকক। মানে ইমান ভাল লগা ঠাই, মানে ইয়াতে সকলোৱে ৰখি চেলফি ফটো চবেই লয়। এই চাওকচোন ব্ৰিজখন, এই পাৰ্ক এখন চাওক কেনে ধুনীয়া। এতিয়া আমি ওপৰত আছোঁ, এতিয়া লগত তলেৰে যাম, আমি পাক মাৰি তললৈকে যাম। এই ব্ৰিজখন চাওকচোন, এই ৰাস্তাৰে তলত নামি যাম, এনেকৈ নামি যাম। আৰু আহোঁতে সেই ব্ৰিজখনৰ কাষত পামগৈহি। এতিয়া আমি ব্ৰিজখন পামগৈ। এতিয়া এই ব্ৰিজখন পামেই আৰু যিখন ব্ৰিজ ওপৰৰ পৰা দেখাইছিলোঁ সেইখন ব্ৰিজ পাম এতিয়া। আমি সেই ওপৰত আছিলোঁ, এই ওপৰত দেখিছেনে? ওপৰত আমি তেতিয়া ৰখিছিলোঁ। এইখন ব্ৰিজ। এইখনে হৈছে ব্ৰিজ। আৰু আমি ওপৰৰ পৰা আছিলোঁ, ওপৰৰ পৰা দেখোঁতে কেনেকুৱা লাগিছিলে। আৰু সেই ৰাস্তাৰে আমি গৈ আছোঁ। এয়া হৈছে
মেঘালয় খাচী হিলছ এখন ব্ৰিজ হেল্ল' বন্ধুসকল ধন্যবাদ দিছোঁ দিয়ক আপোনালোকক মোৰ ভিডিঅ' চাই থকাৰ বাবে আৰু মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বুলি আপোনালোকক স্বাগতম জনাইছোঁ এইবোৰ পথাৰ খেতি পথাৰ পাহাৰৰ ওপৰত পাহাৰৰ মাজত এইবোৰ সমান ঠাইত এতিয়া আমাৰ ড্ৰাইভাৰ অলপ কাৰণে সলনি হৈছে আমাৰ কপিল ভাই আছে কপিল ভাই অলপ ড্ৰাইভ কৰিব আমাৰ কপিল ভাই ড্ৰাইভ কৰিব এতিয়া আৰু এটা কথা জানেনে এটা গম পাব এখন ছুইফ্টে ইমান পিকআপত গৈছে ছুইফ্ট আৰু সেই ছুইফ্টখন দেখা পাব চাব এখন ছুইফ্ট মানে ইমান পিকআপত গৈছে সেই আগত যাই এক্সিডেণ্ট কৰিছে মানে গাড়ীখন এই ডিভাইডাৰত যাই খুন্দিয়াই গাড়ীখন মানে বাগৰি গৈছে উল্টি গৈছে দেখা পাব চাব আমাৰ কপিলৰ ড্ৰাইভ 60-40 পুৰা গাড়ী দবাই আছে চাব এই ছুইফ্টখন চাবচোন এইখন ছুইফ্ট দেখিছে ৰ'ব আপোনালোকে ভালকৈ ধৰিব পৰা নাই চাগে ছুইফ্টখন ৰ'ব মই শ্ল' মোশ্যনত দেখুৱাই আছোঁ আপোনালোকক এনেকুৱা গাড়ীখন স্পীডত গৈছে তাতে গৈ এক্সিডেণ্ট হৈছে ৰ'ব দেখুৱাম শ্ল' মোশ্যনত দেখাই আছোঁ এই চাব শ্ল' মোশ্যনত চাব এইখন হৰণ দিছে এইখন ছুইফ্ট চাওক এইখন আগত গৈ এক্সিডেণ্ট কৰি গাড়ীখন উল্টি গৈছে মানুহ কি হৈছে গম নাপাওঁ বাৰু কিন্তু এখন এক্সিডেণ্ট হৈছে চাব এতিয়া ফটো মানে গাড়ীখন কেনেকৈ বাগৰি আছে এক্সিডেণ্ট কৰি চাব গাড়ীখন চাব ৰ'ব চাব গাড়ীখন কেনেকুৱা স্পীডত আহি চাগে সিহঁতে ড্ৰিংক কৰি আহিছিলে চাগে সিহঁতে টাৰ্ণিঙত কণ্ট্ৰল কৰিব নোৱাৰি সিহঁতে এক্সিডেণ্ট কৰি পেলালে গাড়ীখন পূৰা বৰবাদ আগৰ ফালে বৰ্নেট গোটেই বৰবাদ গ্লাছ ভাঙি বৰবাদ আৰু গাড়ীখন উলটি খাই পৰি আছে এইখন জেন হয় চাগে গাড়ীখন ৰ'ব দেখো এইখন চাওক এইখন ছুইফ্ট এইখন ছুইফ্ট চাব ভালকৈ চাব এইখনে ইয়াতে আহি এক্সিডেণ্ট কৰি উলটি খাই বাগৰি আছে তে বন্ধুসকল ধন্যবাদ দিছোঁ মোৰ ভিডিঅ' চাই থকাৰ বাবে আৰু বন্ধুসকল মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বৈ আপোনালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু কৰিব নাপাহৰিব আৰু এতিয়া আমি গুৱাহাটী আহি পালোঁ এতিয়া 4:40 বাজিলে বাৰু এতিয়া আমি বেলতলাত আছোঁ তে বন্ধুসকল ধন্যবাদ দিছোঁ মোৰ ভিডিঅ'